Hey everyone, welcome to my video. মই হেমন্ত কলিতা আজি আপোনালোকক এটা বিশেষ ভিডিও বনাবৰ চেষ্টা কৰিছো। এই ভিডিওটো এটো কাৰণে বনাইছো যে আমি ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি বা নেটৱৰ্ক ইন্ডাস্ট্ৰিৰ লগত বহুত মানুহ জড়িত হৈ আছে, বহুত মানুহ সাকসেসফুল হৈছে, বহুত মানুহ আনসাকসেসফুল হৈছে। তাৰ সাকসেসফুল হোৱাৰ আনসাকসেসফুল ডিফাৰেন্সটো মই আজি এটা লজিক্যালি বুজাম, যোনটো বস্তু আপোনালোকে ধুনিয়াকৈ বস্তুখিনি বুজি পাব। ঠিক আছে, যদি এই ভিডিওৰ আপডেট আপুনি সদায় বিচাৰে বা মোৰ যিখিনি ভিডিও আপলোড হ'ব সেই ভিডিওৰ আপডেট যদি বিচাৰে তলত থকা আপুনি সাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু মোৰ ভিডিও যদি আপুনি পাৰে আপোনাক ভাল লাগে তেন্তে মোৰ ভিডিওত লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তো মই ষ্টাৰ্ট কৰোঁ যে যদি আপুনি নেটৱৰ্ক ইন্ডাস্ট্ৰিৰ লগত সাকসেস হ'ব বিচাৰিছে তেন্তে কিছুমান পইণ্টছ আছে, যোনটো পইণ্টছ আপুনি একেবাৰে কৰিব লাগিব পইণ্টছ হিচাপত নকওঁ, বা এটা এক্সাম্পল হিচাপত মই ক'ব বিচাৰিছোঁ। কেনেকুৱা ধৰণৰ এক্সাম্পল, যদি আপুনি নেটৱৰ্ক মাৰ্কেটিঙত আনসাকসেসফুল হ'ব বা আপুনি ভাবি আছে মই নেটৱৰ্ক মাৰ্কেটিং মোৰ হোৱা নাই, মোৰ দ্বাৰা নহ'ব, তেনেকুৱা কোনো কথা নহয় একচুৱেলি। চাওক, যদি আপুনি প্ৰথমতে যেতিয়া স্কুলত গৈছিল বা কলেজ বা স্কুলতে গৈছিল তেতিয়া আপোনাক মেথছ দিছিল, গণিত কৰিব দিছিলে। তো গণিত কৰোঁতে আপুনি প্ৰথম দিনাই গণিত কৰিব পাৰিছিলে জানো? নাই পাৰা। আপুনি সেই বস্তুখিনি বাৰে শিকাৰ ফলত আপুনি সেই গণিতটো কৰিব পৰা হৈছে। যোনে শিকা নাই তেওঁ কৰিব পাৰিছে জানো? যেতিয়া আপুনি ছবি আঁকিছিলে, ছবি আঁকাৰ ফলত আপুনি একেদিনাই এটা গোল আঁকিব পাৰিছিলে, এটা সাৰ্কেল আঁকিব পাৰিছিলে নেকি? নাই পাৰা। তেতিয়া আপুনি প্ৰথম দিনা কি হৈছিলে? টেৰা হৈছিলে। আপুনি বস্তুখিনি আপুনি ভালদৰে আঁকোতে আপোনাৰ হোৱা নাছিলে। তাৰপিছত গৈ লাহে যেতিয়া আপুনি ট্ৰাই কৰিছে তাৰপিছত আপোনাৰ এই সাৰ্কেলটো ধুনীয়াকৈ বনিছে। যদি আপুনি চাব যাওঁ আমাৰ মহিলা মানুহখিনি, যেতিয়া আপুনি প্ৰথমতে ভাবকচোন, যেতিয়া প্ৰথমতে আপুনি কি কৰিছিলে? ৰুটি বনাইছিলে, গোল হৈছিল জানো? নাই হোৱা। বা যদি আপুনি ভাত বনাইছিলে, কোনোবাই ভাত সিজিছিল, কোনোবাই ভাত সিজা নাই। মানে এইটো এটা যদি খাব যাওঁ বা চিম্পল যোনটো আমি দৈনন্দিন জীৱন আমি কৰোঁ, মানে প্ৰথমতে আমি ষ্টাৰ্টিঙত সকলোৰে ভুল হয়। তো ঠিক আছে, তো ইয়াতে আপুনি কি শিকিলে এই বস্তুখিনিৰ পৰা? যে আমি একেদিনাই চব বস্তু নিশিকোঁ। নেটৱৰ্ক ইণ্ডাষ্ট্ৰিত যদি আপুনি ছাকচেছফুল আপুনি এটা প্ৰচেছ হয়, এটা য'ত প্ৰচেছত আপুনি এডুকেশ্যন বোলা বস্তুটোক আপুনি ল'বই লাগিব, শিকিব লাগিব। আপুনি ট্ৰেইনিং চিষ্টেমত আহিব লাগিব। আপুনি আপোনাৰ যিমান আমাৰ ৰেগুলাৰ ছেশ্যন, আমাৰ জুম মিটিংছ হয়, যিবিলাক আমাৰ হল মিটিংছ হয়, বা আমাৰ যিমান ভিডিঅ'জ আছে, ইউটিউব ভিডিঅ'জ আছে, সেইবিলাক ভিডিঅ' আপুনি দৈনন্দিন জীৱনত আপুনি চাবই লাগিব। ডেইলি ভিডিঅ' আপুনি চাবই লাগিব। আৰু আপোনাৰ কোম্পানীৰ চবতকৈ মেইন বস্তু হ'ল প্ৰডাক্টছৰ বিষয়ে আপোনাৰ নলেজ থাকিব লাগিব। গোটেইখিনি নলেজ আপোনাৰ প্ৰপাৰ নলেজ থাকিব লাগিব। আপোনাৰ বিজনেছ প্লেনৰ বিষয়ে আপোনাৰ নলেজ থাকিব লাগিব। আপুনি এজন মানুহক কেনেকৈ শিকাব, কেনেকৈ এজন মানুহৰ লগত আপুনি কথা পাতিব, কেনেকৈ এজন মানুহক আপুনি প্লেন দেখাব, কেনেকৈ আপুনি এজন মানুহক ফ'ল' আপ কৰিব, গোটেইখিনি বস্তু আপুনি একেদিনাই শিকিব নোৱাৰিব। সেইটোৰ কাৰণে প্ৰচেছ আছে। যেনেকুৱা প্ৰচেছ বুলি ক'ব যাওঁ, যদি আজি যদি আপুনি ভাতটো বহাইছে, প্ৰথমতে ডাইৰেক্ট আপুনি ভাতটো আপুনি যদি বহাইছে তেন্তে আপুনি বোলে চাউল ঢালি দিছে আৰু আপুনি কিন্তু পানী দিয়া নাই আৰু তলফালে জুইও দিয়া নাই, হ'ব জানো? নহয়। তো আপুনি প্ৰথমতে কি কৰিব? চাউলটো আপুনি ধোৱাৰ ফলত আপুনি কি কৰিব? তাতে আপুনি ধোৱাৰ পিছত পানী দিব। যিমান জোখত পানী লাগে, বেছি পানী দিলেও নহ'ব, কম পানী দিলেও নহ'ব। তো আপুনি জোখত পানী দিব, দিয়াৰ পিছত আপুনি তাৰ তলত জুই দিব আৰু আপোনাৰ টাইমত ভাতটো হ'ব। লগালগ হৈ যাব নহয়। তো সেইটো কাৰণে এটা প্ৰচেছ আছে। সেই প্ৰচেছটো আপুনি ক্লিয়াৰ কৰাৰ পিছতহে আপুনি ভাতটো খাব পাৰিব। চব বস্তুৰ প্ৰচেছ আছে। তো নেটৱৰ্ক ইণ্ডাষ্ট্ৰিত ছাকচেছফুল হ'বৰ কাৰণে কিছুমান প্ৰচেছ আছে। প্ৰথমতে প্ৰচেছটো হ'ল যে আপুনি প্ৰথমতে কি কৰিব লাগিব? নেটৱৰ্ক ইণ্ডাষ্ট্ৰিত হোৱাই পাৰ্ট ক্লিয়াৰ হ'ব লাগিব। আপুনি নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰিত কিয় আহিছিল, কি ইয়াৰ পৰা পাব, সেই বস্তুটো আপুনি ক্লিয়াৰ আউট হ'ব লাগিব। নেক্সট, এই ক্লিয়াৰ হোৱাৰ পিছত আপুনি আপোনাৰ এই বিজনেছটোৰ ব্যৱসায়টোৰ বিষয়ে আপুনি কাক ক'ব বিচাৰিছে, ঠিক? আপুনি এই ব্যৱসায়টোৰ কাৰ বিষয়ে তাৰ এখন লিষ্ট ক্ৰিয়েট কৰিব লাগিব। লিষ্ট কৰাৰ পিছত তাক আপুনি ইনভিটেশ্যন কৰিব লাগিব। সেই ইনভিটেশ্যন কেনেকৈ কৰিব তাৰ বিষয়ে আপুনি শিকিব লাগিব। ঠিক আছে, তো মই আহিম নেক্সট ভিডিঅ'ত আপোনাৰ ইনভিটেশ্যনৰ ওপৰত আমি কথা পাতিম, কেনেকৈ আমি ইনভিটেশ্যন কৰিব পাৰোঁ, প্ৰপাৰ ইনভিটেশ্যনৰ ওপৰত কথা পাতিম। তো নেক্সট আমি কেনেকৈ তেওঁক ফ'ল' আপ কৰিম, প্লেন দেখাম। ইনভিটেশ্যনৰ পিছত প্লেন আহিলে STP আমি কেনেকৈ কৰিম, শ্ব' দ্য প্লেন কেনেকৈ কৰিম। নতুন যদি ফ্ৰেছ মানুহ হয়, তেওঁ একদম ফ্ৰেছ, মানে নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ বিষয়ে একো নাজানে, তেওঁক আমি কেনেকৈ প্লেন দেখাম। ধৰি লওক এনেকুৱা হ'ব পাৰে তেওঁ নেটৱৰ্ক ইণ্ডাষ্ট্ৰিত আছিলে, বেলেগ এটা কোম্পানী আছিল, তেওঁক আকৌ পদ্ধতিটো হ'লে বেলেগ হ'ব। তো চব বস্তুৰ পদ্ধতিটো অলপ বেলেগ হ'ব। তো সেইজন মানুহক আমি কেনেকৈ প্লেন দেখাম, লগতে আমি তেওঁক কেনেকৈ ফ'ল' আপ কৰিম। এই গোটেইখিনি প্ৰচেছ কৰাৰ পিছতে এজন মানুহ আপোনাৰ লগত আহিব। এনেই আপুনি যদি তেওঁক কৈছে না মোৰ লগত এটা কোম্পানী আছে, আহক আমি কাম কৰিম, তেনেকৈ নহয়। প্ৰচেছৰ পিছতহে আপোনালোকৰ তাৰপিছত নেক্সট কি আছে, তেওঁক 4 বেচিক ট্ৰেইনিং দিব লাগিব। 4 বেচিক ট্ৰেইনিং পিছতে প্ৰডাক্ট নলেজ দিব লাগিব, কোম্পানী বেকগ্ৰাউণ্ডৰ বিষয়ে আপুনি জনাব লাগিব। গোটেইখিনি এটা প্ৰচেছ হয়। তাৰপিছতে আপুনি এটা ভাল কাম কৰিব, ভাল এটা নেটৱৰ্কাৰ, ভাল এজন লিডাৰ হ'ব পাৰিব।
তো মই ভিডিঅ'টো বেছি লম্বা নকৰোঁ আপোনালোকে চাগে বহুতখিনি বস্তু বুজিছে যে আপুনি একেদিনাই গণিত কৰিব পাৰে তাক বাৰে বাৰে কৰাৰ পিছতহে আপুনি এটা গণিত কৰিব পৰা হৈছে বাৰে ট্ৰাই নকৰিলে বস্তুটো আপুনি শিকিব নোৱাৰিব নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত আপুনি শিকিবই লাগিব আপুনি ইনফৰমেশ্যন কালেক্ট কৰিবই লাগিব এইটো ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট বস্তু তো থেংক ইউ ছ' মাছ আমি লগ পাম নেক্সট ভিডিঅ'ত তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব আপোনাৰ টিম লিডাৰ্ছক আপোনাৰ টিমমেটক আপুনি একেবাৰে নাপাহৰিব থেংক ইউ